হৈ গৈছে ছোৱালীবোৰেও অকল গিফ্ট পাবৰ কাৰণে ল'ৰাটো ভাল পায় ল'ৰাবোৰেও অকল হয়তো কিবা বেলেগ বস্তুৰ কাৰণে ভাল পায় গতিকে Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব প্ৰথম প্ৰেম মোৰ হাই সেকেন্ডাৰী পাছত হে প্ৰথম প্ৰেমে গৈ বিয়া ৰূপ ললে গতিকে বহুত দীঘল প্ৰেম কাহিনী 12 বছৰ দীঘল ৰিলেশনশিপত আছিলো 12 বছৰৰ পাছত মই বিয়া হৈছো গতিকে খুব সুন্দৰ কাহিনী আৰু নিজৰ লাভ ষ্টৰী নহয় আসলতে মানে এনেকুৱা সম্পৰ্ক বিলাকত মই কি ভাবো বুজাবুজিটো খুব দৰকাৰ আৰু এটা বন্ধুত্ব সুলভ যদি দুইটাৰ মাজত সম্পৰ্কটো থাকে তেতিয়া সম্পৰ্কবোৰ দীঘলীয়া হয় আৰু মেটেৰিয়েলিস্টিক হ'ব নালাগে আজিকালি দেখা যায় বহুত ক্ষেত্ৰত ছোৱালীবোৰেও অকল গিফ্ট পাবৰ কাৰণে ল'ৰাটো ভাল পায় ল'ৰাবোৰেও অকল হয়তো কিবা বেলেগ বস্তুৰ কাৰণে ভাল পায় সেই বস্তুটো যেতিয়া য'ত নাথাকে 12 কি 24 25 30 50 বছৰলৈ হ'ব এইটো কৈছিল যেতিয়া গম পাইছিল মই দীঘলীয়া ৰিলেশনশিপত আছো তো বৰ নালাগে এনেকে মানে একদম ইমান আচৰিত হয় মই তেতিয়া ভাবো ইমান আচৰিত হ'ব লগা কাম মই কি কৰিছো মানুহবোৰ এনেকুৱা ৰিয়েক্ট কৰে মইতো নিজে একো নাভাবো তেতিয়া মই কি উত্তৰ দিও জানেন নাই মই কওঁ মোৰ নালাগে বৰ কিয় বৰ নালাগে মই কওঁ যে মোৰতো প্ৰত্যেক দিনে নতুন লাগে দেখোন কিয়নো প্ৰত্যেকটো আমিতো ফেজ পাৰ হৈ আহি আছো নাই যেতিয়া 12ত আছিলো মই বেলেগ আছিলো তেওঁ বেলেগ আছিলে এনেকে আমি যেটা ডাঙৰ হলো যেনেকে জব কৰিলে মই মোৰ এই কাম কৰিলো আমাৰ দেখোন লাইফত কিমান বেলেগ বেলেগ হৈ গৈছে গতিকে আমি প্ৰত্যেক দিন নতুন হৈছেন নাই প্ৰত্যেক দিনে আমি নতুন আৰু মানুহবোৰ খলনি হৈ গৈ থাকে খালি খলনিটো পজিটিভ ৰূপে ল'ব পাৰিব লাগে যিখিনি খলনি হয় মানুহৰ জীৱনত হেতু যদি পজিটিভলি আমি ল'ব পাৰো সকলো সম্পৰ্কই ধুনিয়াকে থাকে তোমার বাবে হৃদয়তে ৰাখিছো গোপনে নজনানো বুজাকে সুমানাহি বুকুতে ভাল পোৱাৰ শিহৰণ